Hello, Dosto Sintumoni Blog Channel. Moi Tiaza Mitya Modern Kam Debot. Bolak kami tiap modern kam debot jam kami tiap modern kam debot ayeso. Ama gari tel sel borelo ya mi tiap tel dip palo ya tel dip ya mi tel borelom tel borelo yeso ya by the tel di samak. তেল চেল ভৰোৱা শেষ আমি এতিয়া যাই আছোঁ ভিডিঅ'টো শেষ গ'লে চাই থাকক এয়া আমি আহি বাহিৰটা চাৰিআলি চক পালোঁ চাই থাকক ভিডিঅ'টো এয়া বাহিৰটা চাৰিআলি আমি এতিয়া মঙলৰ লাইনে আহি আছোঁ আমি পাম আৰু এতিয়া মদন কামদেৱৰ মেইন গেট পাম ৰাস্তাৰ এয়া এইটো মদন কামদেৱৰ গেট এই ৰাস্তাটো দি সোমাব লাগে চিধা গৈ থাকিব লাগে দেখাইছোঁ কামদেৱৰ মেইন গেট চাই থাকা এতিয়া মদন কামদেৱৰ মন্দিৰৰ ভিতৰত সোমাইছোঁ চাই হেল্ল' ষ্টেচন ব্লগ চেনেল চাই আছে এয়া ভিতৰৰ ৰাস্তা মদন কামদেৱ মন্দিৰত আহক মদন কামদেৱৰ মন্দিৰত কি ধুনীয়া জেগা পিকনিক প্লেচ জেগা আহক চাই থাকক আপোনালোকে মই জুম কৰি দেখুৱাই আছোঁ কিমান চিৰি বগাব লাগে এয়া মন্দিৰ পালোঁ আহি আপোনালোকে ভিডিঅ'টো চাই থাকে শেষ গ'লে চিন্দিমণি ব্লগ চেনেল আপোনালোকে চাই আছে এতিয়া চাই থাকক মই মদন কামদেৱৰ মন্দিৰ আহি পালোঁ এতিয়া আপোনালোকে আগৰ দিনত ইয়াতে মহাৰজা বাস কৰিছিল বহু যুগ বছৰৰ মন্দিৰ এইটো আপোনালোকে যদি চাবলৈ আহে ইয়াতে আপোনালোকে চাৰ্চ কৰিলে বাইহেটা চাৰিআলি মংগলদৈ লাইনে ৰোড আপোনালোকে দেখিবলৈ পাব মদন কামদেৱ বিশাল মন্দিৰ এটা আছে আপোনালোকে মই দেখুৱাই আছোঁ ভিডিঅ'টো শেষ গ'লে চাই থাকক হেল্ল' চিন্দিমণি ব্লগ চেনেল চাই আছে ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষক গ'লে চাই থাকক মই আৰু ধুনীয়া মই দেখুৱাই আছোঁ এয়া আপোনালোকে মন্দিৰ দেখিছে এইটো মন্দিৰ লগতে শিলৰ মূৰ্তি একেলগে তিনিটা মন্দিৰ আছে এটা আছে শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ আৰু লগতে আছে আমাৰ পাৰ্বতী কোঠা সকলো এটা ঠাইতে আছে আপোনালোকে ভিডিঅ'টো শেষক গ'লে চাই থাকক আৰু লাইভ শ্বেয়াৰ কৰি দিব চাই থাকক এইবোৰ চব শিলৰে মূৰ্তি এইটো চব শিৱৰে মূৰ্তি আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া শিলৰ মূৰ্তি ভগৱান সকলোৱে ভাবে যে ক'ত আছে শিলৰ মূৰ্তি ইমান মূৰ্তি ক'ত আছে শিলত ইয়াতে আছে মদন কামদেৱ বাইহেটা চাৰিআলি মংগলদৈ ৰোডত আপোনালোকে বাইহেটা চাৰিআলিৰ পৰা মংগলদৈ ৰোডত আপোনালোকে 4 কিলোমিটাৰ আহিলে এই মদন কামদেৱ মন্দিৰটো দেখিবলৈ পাব আৰু শিলৰ মূৰ্তি দেখিবলৈ পাব আপোনালোকে বহু মহাৰজা আগৰ দিন মহাৰজা ইয়াতে বসবাস কৰিছিল সেইবোৰ সকলো দেখিবলৈ পাব আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই থাকক আৰু মই যিমান পাৰোঁ আৰু চেষ্টা কৰিম আৰু আপোনালোকেও আহক এই ভিডিঅ'টোৰ জৰিয়তে দি আপোনালোকেও আহক এই মন্দিৰটো চাওক আৰু মোৰ মন্দিৰটো উপভোগ কৰক হেল্ল' দোস্ত চিন্দিমণি ব্লগ চেনেল আপোনালোকে চাই আছে মই দেখুৱাই আছোঁ আপোনালোকক এইবোৰ হ'ল পাথৰৰ এটি পাথৰ বুলি কয় কিন্তু পাথৰ নহয় আচলতে এইবোৰ চব সকলো মূৰ্তি ভগৱানৰ মূৰ্তি আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই থাকক মই সকলো এই পাথৰৰ মূৰ্তি কেনেকৈ তৈয়াৰ কৰা হৈছে ইয়াতে কেতিয়া মহাৰজা মহাৰাণী আহিছিলে মই যিমান পাৰোঁ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম এইবোৰ আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু শেষত গ'লে ভিডিঅ'টো চাই যাব হেল্ল' দোস্ত চিন্দিমণি ব্লগ চেনেল আপোনালোকে চাই আছে ভিডিঅ'টো মই এতিয়া আমাৰ মদন কামদেৱৰ এজন বয়সস্থ লোক খুৰাৰ লগত কথা পাতিম এই মদন কামদেৱৰ কিছুমান জানিবলৈ বিচাৰিম আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই থাকক আৰু লাইক শ্বেয়াৰ কৰি দিয়ে জানো ৰাহি টকাৰে আমাৰ এতিয়া দক্ষিণ ফালে যিটো ঘৰ দেখিছে ভঙা ঘৰটো এই ঘৰটো আমি নিৰ্মাণ কৰি উঠিছোঁ আৰু এই ঘৰতেই কৰ্মচাৰী ৰাখি ডক্টৰ প্ৰদীপ শৰ্মাদেৱৰ নেতৃত্বত
1982 চনৰ পৰা ইয়াত খনন কাৰ্য আৰম্ভ হৈছিল। খননটো আমাৰ মূল মন্দিৰৰ সেই ভেটিৰ পৰা আৰম্ভ হৈছিল আৰু মূল ভেটিটো লাৰা নাই, ইয়াৰ পৰা 300 মিটাৰ ভিতৰলৈকে খনন কৰা হৈছিলে। আৰু এই খননত এতিয়ালৈকে 16টাৰো অধিক মন্দিৰৰ ভগ্নাৱশেষ বাহিৰ হৈছে। বিশেষকৈ 2016 চনত শেষ খননটো কৰিছিলে এই পৰ্বতৰ শেষ খণ্ডত। তাত একেলগে 3টা মন্দিৰৰ ভগ্নাৱশেষ বাহিৰ হৈছে, যেনে শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, গণেশ মন্দিৰ। শিৱ মন্দিৰৰ লিংগটো নাই, যৌনি পীঠখন আছে। বিষ্ণু মন্দিৰৰ বিষ্ণুজনা বাহিৰত উপুৰি হৈ পৰি আছে, মুখমণ্ডলটো শিলৰ ভাঙিছে। আৰু গণেশ মন্দিৰৰ লিণ্টাৰৰ এটা শিল আছে, প্ৰায় 7 ফুটমান দীঘল। শিলটো মাজতে ছিঙিছে যদিও আঁতৰি যোৱা নাই। দুফালৰ পৰাই 2টা হাতীয়ে যুদ্ধ কৰি আছে আৰু এই যুদ্ধখন কৰিবৰ কাৰণে মাউতে পিছফালৰ পৰা খুচি দি আছে। মানে এই গেপছটো কিমান হ'ব নাজানো। ইয়াত কোনো ৰাস্তা নাছিলে ইয়ালৈ অহা, আৰু ইয়াত কোনো ঘৰ নাছিলে। মূল মন্দিৰটো আমাৰ এতিয়া মোৰ পশ্চিমফালে যিটো মন্দিৰ দেখিছে আপোনালোকে, এই মূল মন্দিৰটোৰ ওপৰত এখন ভাঙা টিঙৰ চালি আছিলে আৰু ঘৰবিলাকো ইয়াতে একো নাছিলে। 1979 চনৰ শেষত, তাৰমানে 1979 চনৰ ডিচেম্বৰ মানত আমি তেতিয়াৰ শিক্ষামন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ ওচৰলৈ গৈছিলোঁ। তেখেতে আমাক 20,000 টকা এটা অনুদান দিছিলে আৰু সেই 20,000 টকাৰ অনুদানেদি আমি 3খন গাঁৱৰ 11টা চুবুৰীৰ ৰাইজে লগ লাগি 1980 চনৰ 17 জানুৱাৰীৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মদন কামদেৱলৈ এই গোটেই পথছোৱা নিৰ্মাণ কৰি দিছিল। প্ৰতিজন ব্যক্তিক আমি চাহৰ নামত 50 পিছত এতিয়ালৈকে আৰু খনন হোৱা নাই। বৰ্তমান এই মন্দিৰটো আপোনাৰ আহোমৰ দিনত ৰজা শিৱসিংহই কিছু মেৰামতি কৰা বুলি উল্লেখ আছে। দ্বিতীয়তে, ব্ৰিটিছ চৰকাৰৰ যুগত এই মন্দিৰৰ ভগ্নাৱশেষবিলাক য'তে ত'তে পৰি আছিল। যেতিয়া দেৱতাৰে শিৱৰ ওচৰত যাবলৈ সাহস নাছিল, তেতিয়া উপায় নাপায় বিষ্ণুই তেওঁৰ মানস পুত্ৰ মদনক পঠিয়াইছিল আৰু মদন গৈ তেওঁ সেই তপস্যা ভংগ কৰিছিল। দেৱতাৰে শিৱৰ ওচৰত যাবলৈ সাহস নাছিল, তেতিয়া উপায় নাপায় বিষ্ণুই তেওঁৰ মানস পুত্ৰ মদনক পঠিয়াইছিল আৰু মদন গৈ তেওঁ সেই তপস্যা ভংগ কৰিছিল। আৰু তেতিয়া শিৱৰ কোপত যেতিয়া তেওঁ তৃতীয় চকুটো মেলি দিছিল, তাৰ পৰা পুৰা জুই ওলাইছিল আৰু এই জুইত মদন পুৰি ভস্মীভূত হৈছিল। তেতিয়া মদনৰ পত্নী ৰতিদেৱী আছিল। ৰতিদেৱে শিৱৰ ওচৰলৈ আহি আপত্তি কৰিছিল যে, প্ৰভু চাওক, মোৰ স্বামীৰ গাততো একো দুখ নাই, আপোনালোকৰ দেৱতাসকলে পঠিয়াইছিল। আপোনালোকৰ দেৱতাসকলৰ গাতহে ভুল, গতিকে মোৰ স্বামীক আপুনি জীয়াই দিয়ক।